মায়ার সংসারে মায়াতে সারে জি যেন কর্ম করি আমি তাকে তেনে ফল ভোগ করেছি। কারণ আমি আর ওমকার সৃষ্টি স্থিতি আর প্রলয় আমি একমাত্র গণক ব্রহ্ম সত্য জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডে আমি
আমার সৃষ্টি চেতিয়া অধর্মই ধর্ম মহান পথে পণ্যক গ্রাস কৰিবলৈ তেতিয়া তেতিয়াই শক্তিক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ নিমিত্তে যুগে যুগে আমি जरा जरा ही धर्मस्य भवति भारत अबुद्धानं अधर्मस्य तदा भगवानं शरणं परित्राणाय साधूनां विनाशाय जगत्सृष्टं सर्वसंसारनाथाय शम्भवामि युगे युगे। প্ৰাচীনখন ৰজা নৰকাসুৰৰ অত্যাচাৰ কোনেও শান্তিত বাস কৰিব পৰা নাই মাতৃ নিন্দা প্ৰতিশোধ ল'বলৈ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ কোঠাসমূহ নৰকৰ মৃত্যু অৱশ্যম্ভাৱী চলে বলে কিম্বা কৌশলে হ'লেও নৰকক বধ কৰি লাগিব চাম্বাৰ বসুমতীয়ে এইবাৰ কেনেদৰে ৰক্ষা কৰে নিষ্পক্ষ সৃষ্টি ৰক্ষা কৰ্তব্য মই হম